বিষয়সমূহৰ ভিতৰত মোৰ ভাগত পৰিছে নামৰ মহিমা কথা। গুৰুজনাই বৈকুণ্ঠগামী হোৱাৰ পূৰ্বে মহাপুৰুষ মাধৱদেৱৰ ভাগত ধৰ্মৰ গুৰুভাৰ অৰ্পণ কৰি থৈ গৈছিল। এতিয়া মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ চৰণত ধৰি কান্দি কাটি কৈছিল, তোমৰালোকৰ অবিহনে আমি এই ধৰ্ম কেনেকৈ চলাই দিম? তেতিয়া শংকৰদেৱে কৈছিল, চিন্তা নকৰিবা, আমিও থাকিম। মাধৱদেৱে সুধিলে, আপুনি কেনেকৈ থাকিব? তেতিয়া শংকৰদেৱে কৈছিল, শুনিও মাধৱ মূৰত থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। নিপুণে মুহুক গুৰু যিজনে ভুলয়ত, কীৰ্তন দশমতে দেখিবা নিশ্চয়। কীৰ্তন দশম প্ৰতি থাকিব তথা, নিশ্চয় মাধৱময় থাকিব তথা। তেওঁ পুনৰ মাধৱক কৈছিল, কেৱল আমি থাকিলেই নহ'ব, তুমিও থাকিব লাগিব। কেনেকৈ থাকিবা কওঁ শুনা। ঘোষা নামে শাস্ত্ৰভাগী তুমিও লিখিবা, ঘোষাৰ ৰত্নাৱলীৰ মাজত তুমিও থাকিবা। গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ তেওঁ গুৰুজনাৰ উপদেশ মানি নামঘোষা শাস্ত্ৰভাগী ৰচনা কৰিছিল। নামঘোষা শাস্ত্ৰভাগী হৈছে মহাপুৰুষীয়া ধৰ্মৰ নিৰূপক এখন সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ। ইয়াত ঈশ্বৰ একেশ্বৰ বা বিষ্ণু কৃষ্ণৰ একমাত্ৰ উপাসনা মায়া তৰণৰ উপায়ৰ বিষয়ে উপস্থাপন কৰা হৈছে। ধৰ্মৰ চাৰি তত্ত্ব, গুৰু দেৱ নাম আৰু ভকতৰ মাহাত্ম্যৰ কথাও ইয়াত প্ৰতিফলিত হৈছে। মহাকাব্য মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত গুৰু দ্ৰোণাচাৰ্যই পাণ্ডৱ পক্ষক আশীৰ্বাদ দি কৈছিল, যত ধৰ্ম তত কৃষ্ণ, যত কৃষ্ণ ততে জয়। ভগৱানৰ নামেই হৈছে ভগৱানত বিলীন হ'ব পৰা এক সৰ্বোত্তম তত্ত্ব। সহস্ৰ নামৰ পৰা অস্ত্ৰ নামৰ গুণানুকীৰ্তন কৰি মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ, এই অষ্টনাম পৰম মংগল ৰূপ, যিটো অহৰ্নিশে লয় পূৰ্ণ হয় তাৰ মনত। এই অষ্টনাম হৈছে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ আৰু নাৰায়ণ। অচ্যুত ভগৱান হৈছে আমাৰ সংৰক্ষক আৰু সহায়ক। সখা অৰ্জুনে পোনপ্ৰথমৰ বাবে কৃষ্ণ অচ্যুত নামেৰে নামাকৰণ কৰিছিল। বিষ্ণু আমাৰ জন্মৰ পৰা মৃত্যুলৈকে এই জটিল প্ৰক্ৰিয়াটো যিজন ভগৱানে চলাই লৈ যায় তেৱেই হৈছে বিষ্ণু। মহৰ্ষি ভৃগুৱেও বিষ্ণুক সৰ্বশ্ৰেষ্ঠ দেৱতা বুলি ঘোষণা কৰিছে। হৰি মায়াৰূপী সাগৰত দুখৈ ককপকাই থকা জীৱসমূহক যি তত্ত্বই তুলি আনে সেয়ে হৈছে হৰি। এই হৰি গুণানুকীৰ্তন কৰি মহাপুৰুষ মাধৱদেৱে নামঘোষা লিখিছিল। হৰিৰ কীৰ্তন যিজনে নলয় তাত পৰনাহি দুখী, হৰিৰ গুণনাম পৰম সন্তোষ, লিখে যিটো সিটো সুখী। শংখ অনিত্যক নিত্য পথলৈ ঘূৰাই আনে, অসত্যক সত্যৰ পথলৈ ঘূৰাই আনে, সেই তত্ত্বৰ নামেই হৈছে শংখ। সত্য যি অব্যয়, যাক ধ্বংস কৰিব নোৱাৰি সেয়ে সত্য, যি আগতেও আছিল এতিয়াও আছে আৰু বিশ্ব ব্ৰহ্মাণ্ড শেষ হৈ যোৱা পৰ্যন্ত থাকিব সেয়ে সত্য। জনাৰ্দন যি মায়াক দমন কৰিব পাৰে সেয়ে জনাৰ্দন। নাৰায়ণ ভগৱানৰ সহস্ৰ নামৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ নামেই হৈছে নাৰায়ণ। সমূহক মুক্তি প্ৰদান কৰা তত্ত্বটোৱেই হৈছে নাৰায়ণ, যাৰ জন্ম হৈছে জলৰ পৰা। ঋক সাম যজুৰ অথৰ্ব এই চাৰিখন বেদ হৈছে জ্ঞানৰ ভাণ্ডাৰ। এই চাৰিখন বেদৰ পৰা সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে চাৰিটা আখৰ তুলি আনিছিল। সেইকেইটাই হৈছে নাম, ৰাগ, য়গ, নম।
এই নাৰায়ণৰ মহিমা বখানি মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে। চাৰিও বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈও নাৰায়ণ বাণী সেহি নাৰায়ণ নামলয়া শুদ্ধ কৰো আমি চিত্ৰকায় কৰি সন্তোষৰ কাৰণ আন নাজানি। আমি উপলব্ধি কৰিব পাৰোঁ যে অস্ত্ৰপহৰত অৰ্থাৎ সকলো সময়তে যদি আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো পৰম ৰসময়, পৰম মংগলময় হ'ব। ধন্যবাদ।